বহুত দিনৰ মূৰত নিজৰ ক্লাছৰুমটোত সোমাই মনটো কিবা এটা বেয়া লাগি গ'ল। মোবাইল মাষ্টাৰ মোবাইলটোত থ'বলৈ হ'ল। ইফালে আকৌ দেখিছোঁ দেখোন ডান্স কৰি আছে। এপিনে আকৌ জুই ফুৱাই আছে। আচ্ছা, বতৰটো বেয়া ন, সেইকাৰণে চবেই জুই ফুৱাই আছে। গাইছ, আচল কথাটো হ'ল আজি আমাৰ বিদায় সভা। আমাৰ উৎপাত আৰু সহ্য কৰিব নোৱাৰিব, সেয়েহে আমি বিদায় লোৱাটোৱে ভাল হ'ব। চৰ্দি লাগি মাতটো বহি আছে যদিও কিবা কিবি কেইটামান ক'লোঁ। আমি যাতে সৰহকৈ লিখিব পাৰোঁ তাৰ বাবে এটা কলমো দিলে আমাক। খোৱা বোৱাটোতো মেইন, বেলেগ কিবা হওক নহওক খোৱাটোতো মেইন। সেয়েহে আমি সকলোৱে খালোঁ, ছাৰ বাইদেউসকলকো দিলোঁ, আমিও খালোঁ। এতিয়া আমি ঘৰমুৱা হওঁ, যিহেতু আজি শনিবাৰ সোনকালে ছুটি হ'ল। সেয়া আমিও ঘৰলৈ আহিলোঁ। বাটত আহি থাকোঁতে আমাৰ এই অনুভৱটো কেনেকুৱা হ'ল শুনকচোন বাৰু। আমি গছপুলি ৰুইছিলোঁ, ক'বলৈহে পাহৰি গ'লোঁ। আজিলৈ আহোঁ, আকৌ লগ পাম নতুন ভিডিঅ'ত। বাই বাই।